উৰুকা নিশাৰ যি নিশাৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল তাৰে আজি উৰুকা নিশাৰ প্ৰথম কাৰ্যসূচী আমাৰ প্ৰতিষ্ঠিত হৰিকীৰ্তনৰ যি মাহ প্ৰসাদৰ আগভাগৰ কাৰ্যসূচী সম্পন্ন হৈছে। ইয়াৰ পাছতে আমাৰ যি দিহা নামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। দুটি নৱ কিশোৰ যি উৎসাহ আমি দেখিবলৈ পাইছো কমিটিৰ তৰফৰ পৰা নতুন বিশেষভাৱে উপস্থিত হৈছেহি। কিছু খন্তেক সময় পাছতে আপোনালোকে নামভাগ শুনিবলৈ পাব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ। ধন্যবাদেৰে কমিটি আপোনাৰ এগৰাকী লৈ দেন আকৌ এলাউন্স কৰিব এতিয়া।
শরণ রে হিমালু দশে রান্ধিলা হিমালু দশে রান্ধিলা তেরে না কথা এ হরি নবসানি কথা নহময় দি ভবাও এই 5টি খেলে আবার 3 দেওয়া কার্যসূচি সমাপ্ত হলো গা ধুই আছে অলপ টাইম এবাৰ তাতটো লওঁ কৃষ্ণ নহলো